নিশ্চয় আপোনালোকৰ ভালে, মোৰো ভাল। গতিকে আজি মই এটা ৰেচিপি আনিছোঁ। এয়া হৈছে কচুৰ ঠুৰি। এয়া চাওঁ, কচুৰ ঠুৰি। আৰু এয়া হৈছে নলটেঙা। আজি মই এই নলটেঙা আৰু কচু দুয়োটাই চাটনি নিচিনাকৈ বনাই খাম, আপোনালোকে চাব। আৰু এটা হৈছে এয়া হৈছে নৰসিংহ পাত। এই নৰসিংহ পাতৰ মই আজি পকৰা বনাই খাম, আপোনালোকে চাব আৰু বনাই খাব। এইটো চাওক, এয়া হৈছে কচু, এয়া হৈছে নলটেঙা, এয়া হৈছে আলু, এয়া পিঁয়াজ, এয়া জলকীয়া, ৰচুন। মই আজি এই গোটেইখিনি উপকৰণেৰে চব্জি ভাতৰ লগত বনাই খাম, চব্জি বনাই ভাতৰ লগত খাম। এয়া চাই থাকক দৰ্শকসকল, মই এই বনাই আছোঁ। প্ৰথমে পিঁয়াজ দিছোঁ, তাৰপাছত জলকীয়া কেঁচা জলকীয়া দিছোঁ, তাৰপাছত অলপ নিমখ দিছোঁ, তাৰপাছত অলপ তেলত হালধি দিছোঁ, তাৰপাছত এয়া ধনিয়া গুড়ি, তাৰপাছত এই অলপ মছলা, গৰম মছলা। এতিয়া মই ৰচুনখিনি দি দিলোঁ, ৰঙা হোৱাকৈ ভাজি থাকোঁ। তাৰপিছত এই কচুখিনি দি দিলোঁ, অলপ আলু গুড়ি কৰি দিলে খাবলৈ চব্জিখিনি আঞ্জাখিনি টেষ্ট হয়, গতিকে তাৰ লগত মই আলু দি দিছোঁ। এতিয়া এইখিনি অলপ ভাজি কাটিম। এই গৰমৰ বতৰত কচু, টেঙা এইবিলাক খালে বহুত ভাল লাগে, গাখীৰো ভাল লাগে। দৰ্শকসকল, তেনেকৈ আপোনালোকেও এদিন বনাই চাবচোন, চাই পেলাই মোক কমেণ্ট কৰিব। আৰু মোৰ এই উপকৰণটো চাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক দিব আৰু শ্বেয়াৰ কৰিব। চাই থাকক দৰ্শকসকল। ভিডিঅ'টো ডাঙৰ হৈছে। এয়া মোৰ কচুৰ আঞ্জা হৈ গ'ল। এয়া চাওক, হ'ব।